নমস্কাৰ, মই শান্তনু। গাড়ীখনত বস্তুবোৰ ভৰাই মই ওলাই আহিলোঁ ভাত খোৱা এটাত কাম কৰিবলৈ। কলেজৰ ওচৰৰ পৰা ৰাজদীপক উঠাই ল'লোঁ। মানুহঘৰ পায়ে বস্তুবোৰ লৈ দুয়োটা সোমাই আহিলোঁ। আহিয়ে দেখিলোঁ সকলোবোৰ যোগাৰ কৰি আমাৰ বাবে ৰৈ আছে। মাকে প্ৰথমে টিকলিজনীক আনি বহালে। নিয়ম অনুসৰি টিকলিজনীক বস্তুবোৰ চুবলৈ দিলে। প্ৰথমবাৰ মমায়েকেই খোৱালে। টিকলিজনী কিন্তু বহুত খাবলৈ এক্সাইটেড হৈ আছিল দেই ৰাইজ। বেলেগ সম্পৰ্কীয় মানুহবোৰে খোৱাৰ পাছতে শেষত দেউতাকে খোৱালে। মাক দেউতাকৰ লগত টিকলিজনী ফটো মাৰিবলৈ ল'লোঁ। মোৰ পিছে ফটো মাৰি থাকোঁতে কাপোৰকেইযোৰতে চকু পৰিছিল। বাবাদাই বোৱা কাপোৰ, কি যে ধুনীয়া লাগিছে নে কি কয় ৰাইজ। ইয়াতকৈ নিৰাপদ ঠাই আৰু পৃথিৱীৰ ক'তো নাই। টিকলিজনী ছিংগুল ফটোজ কেইখনমান মাৰি আমিও খাবলৈ আহিলোঁ। খোৱাত আছিল ছাগলী মাংস, ভাত, দালি আৰু কিবা কিবি আছিল। মই পিছে সেইবোৰ লোৱা নাছিলোঁ। খাই আহি বস্তুবোৰ খোলাত লাগিলোঁ। বাহিৰত ফটোকেইখনমান মাৰি বস্তুকেইটা লৈ ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ইমানেই, বাই। ৰাজদীপে বহুত ট্ৰাই কৰাৰ পাছতে ছোৱালীজনীক হহুৱাব নোৱাৰিলে দেই ৰাইজ।